মোৰ অন্তৰৰ অনুৰূপ তোমাৰ অন্তৰে অৱশ্যে বুজিছে আমি নকলেও ক'ব এতিয়া মোৰ প্ৰাণে পাইছোঁ প্ৰকৃত পৰিচয় দান কৰি এই অসমৰ জীৱন ৰক্ষা কৰা তুমি যিটো অনুপম চিনাকি কৰাই দিবলৈ কৈছা কি নাম মই একোৱে নাজানো তথাপি মোৰ সাধ্য অনুসাৰে ক্ষত্ৰমতী অঞ্চলত তোমাৰ সেই ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰিম
আমাৰ এই কইনাবোৰ যিদৰে অধিকৰে সুৰক্ষিত তেওঁলোকৰ সেই দানৱটো সাগৰেৰে সুৰক্ষিত আৰু তাৰ পৰা অনিৰুদ্ধ কুমাৰ নাই নাই এই কাৰ্য মোৰ সৈতে একেবাৰে কবুতর মনে আছে একোকে না মানে একোকে নুবুঝে বুঝে আর মানে মাত্র মানে তো তোমার বুঝে আর নাই প্রয়োজন শরীরে আনি দিব নোৱাৰাকে সুন্দৰ কুমাৰ অনুতে প্ৰথমে এক জীৱনৰ আমৰলি দেখি যাতে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ কুমাৰৰ লগত আমাৰ উষা দেৱীৰ মিলন ঘটাব পাৰিব তুমি ঘৰটো কৰা বুলি
তোমার হাতিয়া মোৰ হৃদয় পৰি জানা জানা তেন্তে সন্তুষ্ট হকিয়াৰ কথা কোৱা 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 ভগৱতী সাহায্যমান তমো তোমার কি দরকার মনে আছে ভগবান অদ্ভুত স্বপ্নের খেলায় উন্মাদ প্রায় করে তোমার স্বপ্ন কিন্তু কিছু না তোমার মোর হচ্ছে তোমার উন্মাদি আৰু যে স্বপ্নে আজি করল করে মই একটি পারি তোমার লই যাব নাজানো মই কেনেকুৱা হকি অদূৰবাদ আৰু তুমি বা আহিলা কি ৰূপে নিয়া কিন্তু মোক তোমাৰ আসন ধৰাই তোমার নারীর কোনো দুঃখে পাখন পাখিটা পড়ে বিদ্যার ফলে পাখি লগা পৰি হয় তোমার যে বলছে দিয়া খরচ কি বিদ্যার ফলে ভ্রমণ রূপ লই প্রবেশ তোমার হয় তোমার আৰু সেই একে বিদ্যাৰে ভ্ৰমণৰ ৰূপ লৈ তোমাকো হয় তোমাক লৈ কন্যাপুৰলৈ মোৰ পাখি আসন নিয়া লৈ পৰা তলৈকে দিয়া চিন্তাৰ নকৰিব সেইবাবে বিলাসী থকাটো চিত্ৰলেখা বিলম্বই ঘটাব বিঘিনি যোৱাৰ আগতে তোমাৰ এই কক্ষৰ দেৱালত কিছুমান চিত্ৰ তৈয়াৰ কৰিছে চিত্ৰ কেনে চিত্ৰ হকি থাকিবলৈ নামবোৰ নিৰুপমা প্ৰিয়তমৰ চিত্ৰ তেন্তে আকা পদ্যমানে কক্ষে দেৱালে
পূর্ণ নকল মোর মনোরাত খেলবেলা সকলে পুরোতে আগে পড় কথা কিন্তু কলমে যাও কই গলে গান্ধী পাও এই এখন লোক করে করে মুখ করে মুখ করে মুখ করে মুখ Thank you.